हेलो एवरीवन मोर नतुन एटा भिडिओ লৈ আপোনালোকক স্বাগতম জনাইছো। আজি আসলতে মোর হহুর দেউতার বছরিকা তিথি হয়। তেখেত মানে 12 অক্টোবৰত ঢুকাইছিলে 2017 চনৰ আৰু হে আজি হে উপলক্ষে ঘৰতীয় নাম পতা হৈছে আৰু নামখন আমাৰ মানে চোতালত হ'ব আৰু খোৱালোৱাটো আমাৰ পুৰণ ঘৰৰ চোতালতে হ'ব। চাই থাকিব, এটা সৰু কৰি ব্লগ বনাই দিম। এয়া তললৈ নমি আহিলো আৰু ইফালে দেউৰী দুজনে হৰাৰ কাৰণে ফলবিলাক কাটি আছে আৰু এয়া হৈছে আমাৰ হিয়াৰ আমুঠু জুবিন দা নাম প্ৰসংগ আৰম্ভ হোৱাৰ আগতে শ্ৰদ্ধাঞ্জলি জনাইছে এগছি বন্তি জ্বলাই। আৰু ইফালে মই আহি পালো পুৰণ ঘৰ আৰু এয়া ৰাতিৰ ভাতৰ কাৰণে তৰকাৰী কাটি আছে। ইফালে আমাৰ ওচৰৰ মানুহ ঘৰৰ তাত ৰন্ধা মেলা কৰিছে আৰু ৰাতি মানে ভাতৰ প্ৰগ্ৰাম আৰু ৰান্ধনীজনে বনাই আছে আৰু মই অহা লৈকে সৰু জাজনী আৰু 3 নম্বৰ জাজনীয়ে মানে চাহ বনাই পুৰা ভৰ্তি কৰি ৰাখিছে আৰু ইফালে বনাই আছে। ভকতসকল আহি পাবই আৰু আহি পাব মানে পাইছে আৰু তেওঁলোকক চাহ দিবৰ কাৰণে এয়া মই প্লেটবিলাক সাজি আছো। নিমকি আৰু জিলাপিৰে আজি নামত অহা মানুহখিনিক চাহ দিয়া হ'ব আৰু এয়া আহি পালে তেওঁলোকক চাহ দিলো খাবলৈ আৰু এফালে নাম আৰম্ভ হ'বই আৰু এতিয়া নাম আৰম্ভ হ'ব। তাৰ আগতে আমি প্ৰাৰ্থনা কৰিলো আৰু মোৰ শাহুমায়ে প্ৰাৰ্থনাটো লগাই দিলে। অনাটন ৰাম 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 আমি আছে কৃষ্ণ উত্তম প্ৰাৰ্থনাভাৱে কৰা আছে বোলে হৃদয়ে চাহে আপোনাৰ কল্যাণ। মোৰ ভকত বৈষ্ণৱসকলৰ গৃহলৈ আবাহন কৰি অনা হৈছে আৰু ইয়াতে মোৰ গুৰুশাস্ত্ৰ আস্থায়ীভাৱে স্থাপনা কৰিব। কৃষ্ণৰ চৰণ চিন্তি হৰি বোলা আৰু বাৰ হৰি বোলা জয় ৰাম বোলা কৃষ্ণ। আমাৰ প্ৰাৰ্থনা কৰা হোৱাৰ পিছত এয়া ভকতসকলে প্ৰাৰ্থনা কৰিলে আৰু এতিয়া নাম আৰম্ভ হ'ল। আমাৰ চাৰিওজনী অকল মানুহবিলাক আহিলে চাহ দিয়া কাম এতিয়া। Yeah.
হরি নামে হইল আদি আৰু সেইফালে চাহ শেষ হৈ গ'ল আৰু 2 নম্বৰ জাজনীয়ে চাহ উঠাই দিছে আৰু মই লৰাই আছো সোনকালে হ'ব কাৰণে আৰু এয়া চাহ বনাই লৈ আহি পালো ভকতসকলে নাম গায় এটা নাম গোৱাৰ পিছত আকৌ অলপমান সময় ৰেষ্ট লয় আৰু তেওঁলোকে চাহ খায় আৰু এই দলটো ৰৌতাৰ দল হয় আজি ৰাতিৰ ভাতৰ কাৰণে কি বনাইছে অলপমান দেখাই দিওঁ এয়া পটল ভাজি আৰু এইফালে পকৰীৰ কাৰণে ৰেডি কৰি থৈছে আৰু এয়া পনীৰৰ আঞ্জাখন ৰেডি হৈ গৈছে এইফালে দাইল বনাইছে এইখন হৈছে মিক্স সবজি এখন এয়া পকৰী কেইটা প্ৰথমতে এবাৰ ফ্ৰাই কৰি লৈছে আৰু হাতেৰে চেপেটা কৰি কৰি আকৌ ফ্ৰাই কৰি আছে মানে ডাবল ফ্ৰাই এতিয়া ক্ৰিস্পি হয় বেছি নাম গায়ে আছে আৰু এইফালে আলহী বিলাকক ভাত দিয়াৰ কাৰণে ব্যৱস্থা কৰি আছে কাৰণ নাম শেষ হোৱালৈকে ৰখিলে বহুত বেছি দেৰি হৈ যাব সেইকাৰণে আগৰ পৰাই ষ্টাৰ্ট কৰি দিব ভাত দিয়াটো এইফালে এয়া দৈ মিঠাই আৰু পনীৰ বিলাক ৰেডি কৰি আছে মানে সাজি আৰু মানুহবিলাকক বহুৱাই দিছে আৰু জানেতো আমাৰ মানে এইখিনি ঠাইৰ আৰু ঘৰৰ চোতাল বিলাক খুবেই সৰু সেইকাৰণে সৰু সুৰা কাজ হলেও ওচৰৰ মানুহক এই ঘৰৰ চোতাললৈ লৈ লওঁ আমি এয়াই আৰু আমাৰ গোটেইবিলাকৰ এনেদৰে কাজবিলাক হৈ যায় ভকতসকলে 3টা থিয় নাম গালে আৰু এতিয়া এটা বহা নাম গাই আছে নাম শেষ হৈ গ'ল এতিয়া আমি সেৱা কৰিম আৰু মানুহ আমাৰ ঘৰৰ বহুত বেছি সেইকাৰণে আৰু ঠাইও কম লাইন পাতি আমি থিয় হৈছো এতিয়া সেৱা কৰিম মধুরে পুরাম রঘুপতি কৃষ্ণর পরমঙ্গল হমরে উচ্চস্বরে হরি বলো হরি বলো হরি বলো হরবার হরি বলো হরি বলো হরি বলো জয় রাম বলা মোর বাপ আই সমস্ত মেনে বলা কৃষ্ণ 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 আৰু এয়া নাম শেষ হোৱাৰ পিছত প্ৰসাদ বিলাই আছে এইফালে লাগে
আৰু এয়া ভকতসকলক নাম গোৱা হোৱাৰ পিছত ভাত খাবলৈ দিলে আৰু ভাত খোৱা হোৱাৰ পিছত এতিয়া ভকতসকলক বিদায় দি আছে মোৰ মানুহজনে আৰু দেৱৰজনে দেউৰীকেইজনক সেৱা জনাই বিদায় দিলে সিহঁতক কিবা এটা দিয়া হয় আৰু মাননি এয়া ভকতসকলে যাব ওলাইছে আৰু তেওঁলোকে 3খন গাড়ীৰে আহিছিল তেওঁলোকে ৰৌতা গৈ পাওঁতে আধা ঘণ্টামান সময় লাগিব ভকতসকলে যোৱাৰ পিছত আৰু বাকী আলহীবিলাকেও খোৱা হোৱাৰ পিছত এতিয়া আমি ঘৰৰ মানুহখিনিয়ে লাষ্টত খাবলৈ বহিছোঁ আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিম ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ